Hello everyone. স্বাগতম জনাইছো সকলোকে মোৰ আন এটা নতুন ভিডিঅ' লৈ কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আৰু আমাৰো এতিয়া ভালেই এতিয়া ৰাতিপুৱা প্ৰায় 8টা বাজিছে আৰু চাটা খাইনি বাহিৰত বহি আছো ভাবিলো ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিও আৰু চাই থাকিবা সকলোকে ভিডিঅ'টো কি আছেনো এটা সৰু সৰু ৰেচিপি আছে হেখত একেবাৰে আৰু চাই থাকিবা তেন্তে ভিডিঅ'টো হেখলৈকে Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go. তিতা ফুল চিঙি আছো দেই আজি তিতা ফুলৰ পিটিকা খাম বুলি ভাবিছো ইমান সুমাই আছে দেখিছা না এইটো এটা স্কুল আছো এইজনী আমাৰ খুৰা ছোৱালী দেই নামটো কৈ দিয়া नमस्कार मेरा नाम श्रीमती पुष्पांजलि है क्या কোন ক্লাছত পঢ়িছা কৈ দিয়া ছোৱালীজনী ডাঙৰ হৈছে সোনকালে ন আজি তিতা ফুলৰ পিটিকা গম পালা না খাই ভালেই লাগে এইটো নাই নাই এইখিনি চিঙিলো মানে ইমানখিনি পাইছো আৰু চিঙিব লাগিব না মাছ পাইছা নাই পাইছো লাগিব নেকি আপোনাক লাগিছিলে হ তোমাক দেখিয়ে পলাইছে এবাৰ মনিষৰ ভয়ত পলাইছে মনিষৰ ভয়ত পলাইছে পানীত থকা জীৱকেইটাও তাত নাপায় হয় নেকি চাওঁ উঠোৱাচোন পাতখিনিহে আহিছে এবাৰ মাছ ধৰি আছে আজি ভাত খোৱাই নাই ইমান দেৰিলৈকে মাছ ধৰি শেষেই হোৱা নাই সেইফালে আমাৰ পুৰা মাছ ধৰি আছে ডবল মাগুৰ আছে কোনটো ডবল মাগুৰ পুঠি মাছ খাই লোৱা এইটো নাখাওঁ নাখাবা দেই পানীত পৰি দিব চক খাই পানীত পৰি যাম মাছ খাম এতিয়া চক নাখাওঁ মাছ খোৱা নহ'ব পানীহে পৰিবাই দেখিছো পুৰা মাছ খাম এতিয়া পুঠি মাছ কিনি তাকো ডাঙৰ হ'ল পুঠি মাছ কিমান ডাঙৰ ক'তা দেই পুঠি মাছ কিনি ধৰি ল'ব লিয়া তাৰমানে চাওঁ
টিংটো টিংটো দিয়ক এটিং নি হৈ যাব পাৰে সেইটো টেমাটো পৰি থাকিব আকৌ টিংটো ভৰাই দিয়া দুটা আছে ধৰিব পৰা নাই মাগু মাগু এটা ধৰিছো দেই দুই নম্বৰ ভালকে দেখাব নাই দেখিলোচোন ভালকে সেইটো তিনটা কুটুৰা মাগুৰ মাছ কুটুৰা মাগুৰ মাছ বাহ কুটুৰা মাগুৰ মাছ এক ৰিম্বল লৈ লৈছো এক ৰিম্বল মাগু হে মাগু ঘৰত একদম লোকেল মাছ লোকেল তাজা তাজা এতিয়া মই বনাব লৈছোঁ ঔটেঙা খুতুৰা আৰু মাগুৰ মাছৰ জোল সকলোৱে বনাই আচলতে এতিয়া মই কেনেকৈ বনাওঁ চাওকচোন চবৰে বনোৱা পদ্ধতিও বেলেগ বেলেগ তাৰ কাৰণে লৈছোঁ এমুঠি খুতুৰা এতিয়া মাগুৰ মাছ কেইপিচ মই ফ্ৰাই কৰি লৈছোঁ আৰু মাছ ফ্ৰাই কৰা তেলখিনিতে মই এটা পিঁয়াজ কাটি লৈছোঁ আৰু লগতে দুখিলা তেজপাত আৰু নহৰু কেইটুকুৰামান দি দিছোঁ তেলতে আৰু অলপ ধনিয়া পাউডাৰ দিছোঁ কেঁচা ধনিয়া দিয়া নাই সেইকাৰণে পাউডাৰ অলপ মিক্স কৰি দিছোঁ আৰু এতিয়া কাটি লোৱা খুতুৰাখিনি দি দিছোঁ মই তেলতে আৰু এইখিনি অলপ সময় ভাজি এতিয়া মই ইয়াত ঔটেঙাখিনি অলপ সৰু সৰুকৈ কাটি লৈছোঁ ঔটেঙাখিনি দি দিছোঁ আৰু এতিয়া এইখিনি ভালকৈ লৰাই লৈছোঁ তাৰপিছত এতিয়া অলপ পানী দি দিছোঁ আৰু পানী কিমান দিব লাগে সকলোৱে জানেই এতিয়া এইখিনি মই অলপ সময় উতলিব দিম আৰু ভালদৰে উতল অহাৰ পাছত মই ইয়াত ফ্ৰাই কৰি থোৱা মাছখিনি দি দিম এতিয়া এইখিনি ফ্ৰাই কৰি লোৱা মাছখিনি আৰু এতিয়া এইখিনি মই দি দিছোঁ উতলি থাকোঁতেই আৰু এতিয়া আমাৰ হৈ গ'ল মাগুৰ মাছৰ জোল আৰু তিতাফুলখিনি মই বইল কৰি লৈছোঁ আৰু ইয়াৰ পানীখিনি এতিয়া চেপি লৈছোঁ পানীখিনি চেপি তাৰ ঠাৰিবোৰ উলিয়াই ল'ব লাগে মই আচলতে এনেই চিম্পুলকৈ বনাইছোঁ অকল কেঁচা মিঠাতেল অলপ দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ আপোনালোকে দিব পাৰে আৰু বেলেগ একো ইউজ কৰা নাই পিঁয়াজো দিব পাৰে আলুও দিব পাৰে মই এনেই চিম্পুলকৈ আৰু তিতাফুলৰ পিটিকা এতিয়াতো তিতাফুলৰ ছিজন আৰু এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল এইফালে মাছ ফ্ৰাই কৰি ল'লোঁ